মঞ্চত আপোনালোকে গৰিমা বৌকো আমাৰ লগতে মঞ্চত পালেহেঁতেন। 4-5 ঘণ্টা অপেক্ষা কৰাৰ পিছত তেখেত অকল ভাগৰুৱা হৈছে, গতিকে সেইটো কাৰণে ঘৰলৈ উভতি যাবলগীয়া হ'ল। জুবিনদাৰ আশীৰ্বাদ লৈ, ৰাইজৰ আশীৰ্বাদ লৈ জুবিনদা আৰু আমাৰ মৰমৰ জংকী বায়ে গোৱা এটি গীত, এই গীতৰ জৰিয়তে এই দুয়োগৰাকী শিল্পীক শ্ৰদ্ধা নিবেদিব বিচাৰিছোঁ। এই গীতটি গাবলৈ লৈছোঁ। ধন্যবাদ।
বতৰ বেয়া হোৱাৰ বাবে অনুষ্ঠানটি কৰিব নোৱাৰিলোঁ আমি পুনৰ আপোনালোকে আকৌ আয়োজন কৰি আমাক মাতিছে তাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ খালি এটা কথাৰ বাবে দুখিত যে আজি অনুষ্ঠানটো আমাক 8:30 বজাত হ'ব বুলি আমি ভাবিছিলোঁ গৰিমা বৌ মোৰ ঘৰত 8টা বজাৰ পৰা বহি থাকিলে 11:30 বজাত বৌ ঘৰলৈ গুচি যাবলগীয়া হ'ল কাৰণ আজি ৰাতিপুৱা 5টা বজাৰ পৰা আকৌ বৌৰ শ্বুটিং আছে গতিকে যদি অকণমান সোনকালে উঠিব পাৰিলেহেঁতেন মঞ্চত আপোনালোকে গৰিমা বৌকো আমাৰ লগতে মঞ্চত পালেহেঁতেন কিন্তু যিহেতু ৰাতিপুৱা যোৰহাটৰ পৰা আজি আহিছে শ্বুটিং চলি আছে আৰু 4-5 ঘণ্টা অপেক্ষা কৰাৰ পিছত তেখেত অকণ ভাগৰুৱা হৈছে গতিকে সেইটো কাৰণে ঘৰলৈ উভতি যাবলগীয়া হ'ল বাৰু যিয়ে নহওক